নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলোৰে ভালেই চাগে। আৰু বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এই কণ্ঠে এটা কথা মন কৰি শুনি লোৱা। আৰু বন্ধুসকল এই ভিডিঅ'টো আমাৰ অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নোলোৱা। আৰু আহি যোৱা এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি আজি কথা পাতিবলৈ লোৱা বিখ্যাত মানে তো বন্ধুসকল 1 নম্বৰ বিখ্যাত। মই কৈছোঁ বিখ্যাত বুলি ক'লে যাতে ভুল নহয়, সিহঁতক চবেই যিহেতু সেইটো বন্ধুসকল কি কয় জানাই তোমালোকে। আৰু বন্ধুসকল এইকেইটা হৈছে কেলা এনেকুৱা কেইটামান কুকুৰ তো বন্ধুসকল, মই যদি ভুল নাই এইকেইটা কুকুৰ বুলিয়ে কৈছোঁ। আৰু বন্ধুসকল, ইহঁতৰ এক্টিং দেখাৰ পিছত তোমালোকে ক'বা এইকেইটা কুকুৰ হয় নে নহয়। আৰু এতিয়া আমি আজি ফালিম এইকেইটাক, চাই লোৱা সকলোৱে ভিডিঅ'টো। আৰু বন্ধুসকল এতিয়া আমাৰ 1 নম্বৰ কণ্টেণ্টটো আহি গ'ল এইডাল। তো বন্ধুসকল, এইডাল এডাল হিজিৰা অঞ্জন চিভা। समझ रहे हो ना? আৰে বন্ধুসকল ইয়াৰ ওপৰত কেলা আমি আজি এইটো কাৰণে ইমান মাতিছোঁ দে। আৰে তই ভালেই হৈছে, তই একদম মেখেলা চাদৰ পিন্ধি তই এক্টিং কৰিছ, মজা লাগিছে, কিন্তু তই নাৰী জাতিটোক কিয় অপমান কৰিছ? আৰে নহয় জানো বন্ধুসকল, এইটো নাৰী জাতিক নিশ্চয় অপমান কৰিছে। আৰে তই অভিনয় কৰিছ, তাত অভিনয়টো ভালেই লাগিছে, আমি তাত ক'বলৈ একো নাযাওঁ, কিন্তু এনেকৈ হিজিৰা হৈ লৈ তই ঠেট চালা। আৰু বন্ধুসকল ইয়াক বেয়াকৈ ক'বলৈও বেয়া লাগে, কিয় জানানে তো বন্ধুসকল? কাৰণ তাৰ ভাগৰ মেইন বস্তুটোৱেই নাই। সেই ল'ৰাসকলক কৈছোঁ, তোমালোকে বেলুনকেইটাত যিমানে পাম্প দিবা বেলুনকেইটা সিমানে ডাঙৰ হ'ব। বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটা কথা ক'ম। আৰে এই ভণ্টিয়ে হয় নে বাইদেউ হয় মই নাজানো, কিন্তু এই যিটো কথা ক'লে আৰে বন্ধুসকল অলপ ভাবিবলগীয়া কথা ক'লে, নহয়নে বাৰু? আৰু গম পাইছোঁ বেলুন ফুলিছে, আৰু লাষ্টত যেতো বন্ধুসকল দেখুৱাই দিলে, মানে কি বুজাই দিছে আৰু ডাইৰেক্ট নে কি কোৱাটো বন্ধুসকল? আৰু বন্ধুসকল আকৌ এবাৰ চাই লওঁ এই কি কৰিছিলে। আৰু এষাৰ কথা মই বেলুনকেইটাৰ ওপৰত কোৱা নাই, কি বস্তু কৈছোঁ নিশ্চয় বুজিছা চাগে। আৰু বন্ধুসকল এইকেইটা চটফটিৰ বিষয়ে আৰু বেছি লাগি নাথাকোঁ। আৰু বন্ধুসকল এতিয়া আহি যোৱা আমাৰ 3 নম্বৰ কণ্টেণ্টটোলৈ। আৰু চাই থকা ভিডিঅ'টো আৰু এটা আছে লাষ্টত, আৰু সেইটো চবতকৈ ধামাকা হ'ব মানে। আৰু বন্ধুসকল আহা শুৰু কৰতে হে। আৰু বন্ধুসকল, এই মাইনাজনীক দেখি মোৰ এনেকুৱা লাগিছে যেন এক ক'ৰবাত দেখিছোঁ, নহয় জানো গাইছ? তোমালোকেও এক ক'ৰবাত দেখিছে চাগে ইউটিউবে। আৰে বন্ধুসকল এইজনী হৈছে এনেকুৱা এজনী বিখ্যাত ছোৱালী, যিজনী ছোৱালীয়েতো বন্ধুসকল অকল বেগকেইখনৰ মাজত জঁপিয়াবহে জানে। নহয়নে বাৰু? আৰু বন্ধুসকল এইক মানে মই এতিয়া মচলাটো দিমহে, আপোনালোকে চাই থাকক ভিডিঅ'টো। অ' মাইনাজনী, তোমাৰ কিন্তু সেইখন বৰ বেলেগ কলিজা, কাৰণ তোমাৰ সেইখন তুমি ফালি দেখুৱাই আছা। কলিজাখনৰ কথা কৈছোঁ গাইছ। আৰু বন্ধুসকল এইজনী এনেকুৱা এজনী মক্কেল এই মক্কেলজনীৰ ওপৰত লাগি থাকিলে আৰে বন্ধুসকল আমাৰ 4 নম্বৰ কণ্টেণ্টটো থাকি যাব, আৰু সেইবাবে এই ওপৰত বেছি লাগি নাথাকোঁ। আৰু বন্ধুসকল এতিয়া আহি যাওঁ আমাৰ 4 নম্বৰ কণ্টেণ্টটোৰ মাজলৈ, আৰু চাই থাকা এতিয়া। আৰু বন্ধুসকল আমাৰ 4 নম্বৰ কণ্টেণ্টটো হৈছে এইটো। আৰে এইটো হৈছে এনেকুৱা এটা अबे साले तभी मेरा माफ करना, गुस्से में इधर निकल जाता। তো বন্ধুসকল এইটো হৈছে এনেকুৱা এটা বস্তু যিটো বস্তুৱে অকল টিকা দেখুৱাব জানে। আৰে বন্ধুসকল যদি মোৰ ভুল নাই হোৱা ই অকল টিকা দেখুৱায়। আৰু বন্ধুসকল সেইবাবে মই আজি আপোনালোকক ইয়াক সম্পূৰ্ণ ভিডিঅ' নেদেখুৱালোঁ। আৰু ইয়াৰ ইনষ্টাগ্ৰামত চবেইতো ইয়াক চিনি পোৱা, ই হৈছে মনটো কিবা এটা ইনষ্টাগ্ৰামত ইয়াক তেনেকৈ আছে। আৰু ই হৈছে এনেকুৱা এটা ঘোঁৰা পাগল। আৰে বন্ধুসকল মোৰ যদি একো ভুল হোৱা নাই, ই হৈছে ঘোঁৰা পাগল। কাৰণ ইয়াৰ ভিডিঅ' চাওক আপোনালোকে পাগল হৈ যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আৰু কোনো এটা গাত পাতি নল'বা। মই প্ৰথমতে কৈছিলোঁ ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে। আৰু আজিলৈ বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলোৱে কৰি দিবা। আৰু আজিলৈ বাই।